তুমি কেতিয়াবা অকলে থাকিলে মোৰ কথাই আমনি কৰে জানো তোমাক? আজিকালি যে এই প্ৰেমৰ সম্পৰ্কবোৰ সৰু সৰু কথাতে সৰু সৰু ভুল বুজাবুজিতে নোহোৱা হৈ যায়। মাথো মনত ৰৈ যায় সেই স্মৃতিবোৰ। হৃদয়খনে বাৰে বাৰে কান্দি উঠে তোমাক নোপোৱাৰ বেদনাত। ভালকৈ এটা প্ৰেমৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ তাত দুয়োজনৰে সমান বুজাবুজি থাকিব লাগে। দুয়োজনে দুয়োজনক বুজিব লাগে। প্ৰেমৰ সম্পৰ্ক এটাত খং, অভিমান, কাজিয়া এইবোৰতো থাকিব। তাৰে মাজত এই প্ৰেমৰ সম্পৰ্কটো ভালকৈ ৰাখিব পৰাটোহে ডাঙৰ কথা। দুয়োজনৰে বুজাবুজি থাকিলে নিশ্চয় সম্পৰ্ক এটা সদায় ভালে থাকিব। সেয়েহে আপোনালোকক কওঁ যে অকণমান আপোনাৰ প্ৰেয়সীজনক বুজিবলৈ চেষ্টা কৰিবচোন। তেতিয়া আপুনি মৰমবোৰ দেখি পাব কিবা তাই আপোনাক কিমান ভাল পায়। মিছাতেই ভুল বুজাবুজিত এটা সম্পৰ্ক শেষ কৰি নল'ব। কাৰণ এটা সম্পৰ্ক গঢ়িবলৈ হ'লে বহুত সময় লাগে, বহুত কষ্ট কৰিব লাগে। সদায় আপোনালোকৰ প্ৰেমৰ সম্পৰ্কবোৰ জীয়াই থাকক তাৰে কামনাৰে। ধন্যবাদ।